হেল্ল'। কি হ'ল? কালি ফোন কৰিম বুলি কৈছিলা, ফোনেই নকৰিলা। মই বৰ ডাঙৰ প্ৰব্লেম এটাত পৰিছোঁ। সহায় কৰিব পাৰিবা নেকি? প্ৰব্লেম? মোক আৰ্জেণ্ট টকা 5,000 দৰকাৰ হৈছিলে। 5,000 টকা? মই তোমাক কাইলৈকে ঘূৰাই দিম। ঘূৰাই দিবা ন? ঠিক আছে ঠিক আছে, মই এতিয়াই দি আছোঁ। ফোনটো নাকাটিবা দেই। গ'ল, পালানে? আহিলে। থেংক ইউ। মাছ জালত পৰিল। ধৰিলোঁ, এতিয়া তোমাৰ পাল। ৰচোন, ভাগৰ লাগিছে আৰু। খেল খেলি হ'লনে তহঁতৰ? অৰুন্ধতী, তই এনেকৈ খেল খেলি সময়বোৰ নষ্ট কৰাতকৈ কিবা এটা কামকে কৰিবলৈ ল। কি হ'বনো, এনেই আছিলোঁ কাৰণে খেলিলোঁ অলপ। ককা, একো নহয় দিয়া। একো নহয় দিয়া। দুয়োজনী ভাল লগ খালি কিন্তু দেই। দেউতা, মই অলপ ওলাই যাওঁ। উৎপল, তই এনেকৈ জাহা তাহা ঘূৰি ফুৰাতকৈ কিবা এটা কামৰ ধান্দাকে কৰ। তোৰ ভালৰ কাৰণে কৈছোঁ, বুজিছ? দেউতা, মই কামলৈকে ওলাই যাওঁ। ঘৰখনৰ চিন্তা ময়ো কৰোঁ, অকল তুমিয়ে নকৰা। হেৰা, অন্ততঃ চাহকাপ খাই যোৱা। নাই নাই নাই, মোৰ সময় নাই। যাওঁ ওলাই, ক'ৰবাত দুটকামান পাওঁৱেই নেকি। বৌ, কি হ'ল আজি? দাদা ইমান টেনশ্যনত থকা যেন লাগিলে। কিনো ক'ম, কাইলৈ মোবাইলৰ EMI এটা আছে, তাকে হাতত পইচা নাই। দাদা সেইটো টেনশ্যনতে ওলাই গৈছে। সেইটো কথা। একো নাই দিয়া, মোৰ পৰাই লৈ ল'বা। তুমি? মাজনী? কিয়, মোৰ ওচৰত পইচা থাকিব নাপায় নি? নহয়, তোৰ ওচৰত পইচা থাকিব পায়, কিন্তু তই পইচা পালি ক'ত? মই অনলাইন ক্লাছ এটা কৰিবলৈ লৈছোঁ, তাৰ পৰাই পালোঁ। সাঁচি থৈছিলোঁ, এতিয়া দৰকাৰ হৈছে লৈ ল'ব। বোৱাৰী, তাই যে পইচা দিব, তাই পইচা পালে ক'ত? তাকে দেউতা, কথাটো ময়ো ধৰিব পৰা নাই। জানো, ঈশ্বৰেহে জানে আৰু।
তোৰ কি হৈছে ক মনে মনে থাকিলে নহ'ব নহয় কিনো ক'ম তইচোন গম পাৱেই তই কাম এটাকে বিচাৰ এনেকৈ থাকিলে ক'ত পইচা পাবি তই হ'ব দে মই গৈ থাকোঁ তই ভালকৈ কাম এটাই নকৰ তোক পইচা দি মৰিলেই হ'ব কি গৰম অ গৰমৰ বন্ধ আৰু এমাহমান দিয়া হ'লে ভাল আছিল হয়নে মা এইটো গৰমত স্কুল আহিবলৈকে মন নাযায় হয়নে এনেকৈ যদি এমাহ দুমাহ বন্ধ দিবলৈ হয় স্কুল এতিয়া যি অলপ শিক্ষা ল'ৰা ছোৱালীয়ে পাই আছে সেয়াও মুদা মৰিব অ' মা পেহীয়ে বাৰু পইচাবোৰ ক'ব পায় কিয় তোক কিয় লাগে নহয় পেহীক যি বিচাৰোঁ তাকে কিনি দিয়ে কথাটো অলপ চিন্তা কৰিবলগীয়া অ' দে এইখিনিতে অলপ ৰৈ লওঁ ৰ গৰমো উঠিছে ভাগৰো লাগিছে অ' মা সেই আছো ৰীতামণি বা ৰীতামণি কোনফালে যোৱা অঁ বৌ ভাইটি কিতাপ অলপ নিবলগীয়া আছিলে সেইকাৰণেহে ওলাই আহিলোঁ অঁ হয় নেকি পিছে তুমি কোন ক্লাছত পঢ়িছা অঁ মই ৰাজশ্ৰীৰ লগৰে ক্লাছ 5ত পঢ়োঁ ৰীতামণি তুমি আমাৰ অৰুন্ধতীৰ বিষয়ে কিবা জানা নেকি মানে তাই পইচাবোৰ ক'ত পাইছে বাৰু তাই কিবা অনলাইন ক্লাছ কৰোঁ বুলি কৈছে হয় নেকি কথাটো তেনেকুৱাতো একো গম পোৱা নাই বৌ অঁ ঠিক আছে হ'ব বাৰু তুমিও যোৱা আমিও যাওঁ অ' বা খুৰীগৰাকীয়ে কাৰ কথা কৈ আছিল বাৰু এই মোৰ লগৰজনীৰ কথা কৈ আছিলে অ' অৰুন্ধতী বাৰ কথা হেল্ল' তোমাৰ লগত কথা পাতিবলৈ বহুত মন যায় এতিয়া অকল তোমাৰ কথাকে ভাবি থাকোঁ জানানে চাল্লা কাম নাথাকিলে পইচাও নাথাকে ন কাম নকৰিলে পইচা পাবিনো ক'ত তোমালোকৰ শুব হোৱাই নাই হপায় দেহা তোমাৰ শুব হোৱাই নাই হপায় মা তোমালৈকে ৰৈছিলোঁ তেলিয়াব নালাগে আৰু তুমি মোবাইল চাই আছা যে শুই নাথাকানো কিয় টোপনিয়ে ধৰা নাই আছোঁ ন হ'ব দিয়া মই শুওঁ খালি লাইটটো অফ কৰি দিবা মা পেহীয়ে পইচাবোৰ ক'ৰ পাইছে গম পাইছা নেকি বাৰু নাই অ' তাকে ভাবি আছোঁ মই কথাটো ক'তবা পালে কিবা কৰিছে হ'ব মাজনী সেইবোৰ কথা এতিয়া ভাবি থাকিব নালাগে শুই থাকা অৰুন্ধতীয়ে বাৰু পইচাবোৰ ক'ত পাইছে কি কৰিছে বাৰু
তপন কি হ'ল ইমান মন মাৰি আছ যে নাই হোৱা একো নাই হোৱা একো নাই হোৱা কিবা এটাতো হৈছে ঠিক আছে তই ক'ব বিচৰা নাই নালাগে ক'বলৈ তোক মই বহুত আগৰ পৰা চিনি পাওঁ কিবা এটাতো তোৰ লগত হৈছে এইকেইটা ইয়াত কি কৰি আছে? হৃদয়, তই ইয়াত কি কৰি আছ? জানো তপনৰ কিবা এটা হৈছে কিন্তু কি হৈছে একো ক'ব পৰা নাই কি হ'লো আজি গোটেইকেইটা একেলগে যে তপন কিবা এটা চিন্তাত আছে কিন্তু কি হৈছে একো কোৱাই নাই তপন কি হৈছে তোৰ তোমালোকক ইমানে যদি জানিব মন গৈছে সুধিয়ে আছা বাৰে বাৰে তেন্তে শুনা সেইটো কথা একো নহয় দে তপন কেতিয়াবা হৈ যায় অৰুন্ধতী যাওঁ বৈ সেইটো কথা একো নহয় দে তপন কেতিয়াবা হৈ যায় হেল্ল' মোক ক'বলৈ লাজ লাগিছে তেনেকুৱা মোৰ লগতো হৈছে মোৰ কিন্তু সন্দেহ হৈছে এজনী ছোৱালীৰ ওপৰত হেল্ল' মাজনী এয়া তই কি কৰিলি মাজনী তুমি এনেকুৱা কৰিবা বুলি মই কোনোদিন ভবা নাছিলোঁ অৰুন্ধতী তুমি কিয় কৰিলা এনেকুৱা আমাৰ লগত কিয় কৰিলা অৰুন্ধতী তোৰতো মই বেষ্ট ফ্ৰেণ্ড আছিলোঁ তই এনেকুৱা কাম কিয় কৰিলি এতিয়া তোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'বলৈ লাজ লাগিছে মইতো সেইদিনাখনেই সন্দেহ কৰিছিলোঁ দেউতা যিদিনা তাই মোক পইচা দি সহায় কৰিছিল ভণ্টি চা পইচা ঘটিবলৈ ঢেৰ পথ আছে আৰু তই এইটো পথে বাছি ল'লি হা তোমাৰ ওপৰত মোক কালিয়ে সন্দেহ কৰিছিল এতিয়া কি ক'বা কি ক'ব লাগে মই যেতিয়া মানুহে 10 টকা বিচাৰি কান্দিব লগা হয় তেতিয়া সহায় কৰিবলৈ কোনজন আগবাঢ়ি আহে তই এনেকুৱা এটা কাম কৰিবি বুলি মই সঁচাই সপোনতো ভবা নাছিলোঁ তই যিটো কাম কৰি পইচা ঘটিবলৈ ল'লি সমাজৰ আগত মোৰ মুখখন দেখুৱাবলৈ লাজ লগা কৰিলি
তোমাৰ খেল খতম শ্ৰীমতী। তুমি এতিয়া ফোন কৰি মানুহৰ পৰা পইচা লুটিব নোৱাৰা।